এটা গোপন তথ্যৰ পমখেদি 1 নং ৰৌমাৰীৰ আহতালি ঘৰত আমি তালাচী চলাওঁ আৰু আহতালি ঘৰত তালাচী চলাই চৰকাৰীভাৱে আবণ্টিত 25 বেগ চাউল আমি উদ্ধাৰ কৰিবলৈ সক্ষম হওঁ আৰু তেওঁ সোধপোছ কালত আমি জানিব পাৰোঁ তেওঁ অবৈধভাৱে উক্ত চাউলসমূহ সুবল দেৱনাথ নামৰ এজন লোকে চিনাকি কৰাই দিয়া সাধন দেৱনাথ নামৰ লোক এজনৰ পৰা সংগ্ৰহ কৰিছিলে প্ৰতি বেগ চাউলত 700 টকাকৈ মূল্য দি পেলাই তেওঁ সেইবোৰ ক্ৰয় কৰিছিলে তাৰ পিছতে আমি সেই তথ্যৰ ভিত্তিত প্ৰথমে সুবল দেৱনাথক আমি আটক কৰোঁ আৰু সুবল দেৱনাথৰ জৰিয়তে আমি গৰমপাৰা ভেৰগাঁও তালত গৈ আমি সাধন দেৱনাথক আমি আটক কৰিবলৈ সক্ষম হওঁ আৰু সাধন দেৱনাথক আমি সোধপোছ কৰি জানিব পাৰোঁ উক্ত চাউলসমূহ তেওঁ বীৰেন দেৱনাথ খৈৰাবাৰীৰ এজেণ্ট খৈৰাবাৰী সমবায়ৰ এজেণ্ট বুলি জানিব পাৰিছোঁ তেওঁৰ পৰা সংগ্ৰহ কৰা বুলি জানিব পাৰোঁ আৰু তেওঁৰ পৰা কম দামত উক্ত চাউলসমূহ ক্ৰয় কৰি উক্ত চাউলসমূহ আহি পেলাই আহতালিক বিক্ৰী কৰিছিলে আৰু সেই তথ্যৰ ভিত্তিত এইটো এটা অবৈধ সৰবৰাহ যিহেতু এইটো এটা ফ্ৰী অফ কষ্টত গভৰ্ণমেণ্টে ছাপ্লাই কৰিছে বেনিফিচাৰীসকলৰ কাৰণে আৰু এইবোৰ অবৈধভাৱে তেওঁলোকে সংগ্ৰহ কৰি পেলাই উক্ত চাউলসমূহ বিক্ৰীত নামিছে গতিকে এই মিছ এপ্ৰপ্ৰিয়েট কৰিছে গতিকে এই সংক্ৰান্তত আমি এটা নিজাববীয়া গোচৰ ৰুজু কৰিছোঁ 81/22 আণ্ডাৰ ছেকশ্যন 406 420 120B IPC ৰিড উইথ ছেকশ্যন 7 অফ EC Act আৰু এই সংক্ৰান্তত আমি 4জনকে বৰ্তমান এৰেষ্ট কৰিছোঁ আৰু জেল হাজতলৈ প্ৰেৰণ কৰিছোঁ আৰু বৰ্তমান আমাৰ তদন্ত অব্যাহত আছে উক্ত তদন্ত কালত আৰু অতিৰিক্তভাৱে যিসকল লোক জড়িত আছে তেওঁলোকৰ বিৰুদ্ধে আমি অভিযান কৰি যাম হয় নিশ্চয় ইয়াত বৃহৎ চক্ৰ এটা থাকিবই লাগিব যিহেতু ইয়াৰ আগতো আমি মহৰীপাৰাত এটা চক্ৰক আমি উৎখাত কৰিছোঁ আৰু বৰ্তমান উক্ত গোচৰটো আমাৰ তদন্তক্ৰম অৱস্থাত আছে গতিকে এই ক্ষেত্ৰত আমি তদন্ত অব্যাহত ৰাখিম আৰু পৰৱৰ্তী পৰ্যায়ত তদন্তক্ৰমে ইয়াত জড়িত অন্য সকলকো আমি কৰেক্ট কৰিবলৈ যত্ন কৰা হ'ম